गुवाहाटी नोगोरमानि श्रीमन्त शंकरदेव कलाक्षेत्र श्रीमन्त शंकरदेव कलाक्षेत्रनि मददजों नर्थ इस्ट कला मेलानि बानजायनायाव सानथामनि हाबाफारिजों जाबाय थानाय हादरनाङारि गथ'फोरनि महर सोरजि दिन्थिफुंनाय 2024आ दिनै जोबथा सानाव हाबबाय। दिन्थिफुंनायखौ 2 मार्चआव गागि महरगिरि मुनीन्द्र नारायण भट्टाचार्य आजिरा मोननाय प्रफेसर दुर्लभ भट्टाचार्य आरो आजिरा मोननाय प्रफेसर अतुल बर'आ बिथांमोनहा जयै साथामबो बेखेवनानै होदोंमोन। दिन्थिफुंनायखौ दैदेनदों नर्थ इस्ट कला मेलानि गाहाय नेहाथारि बिश्वजित दामा। बे हादरनाङारि गथ'फोरनि महर सोरजि दिन्थिफुंनाय 2024आव बाहागो लादों गासै मोन10 हादर फारियै चीन, थाइलेन्ड, बांलादेश, श्रीलंका, नेपाल, अस्ट्रेलिया, साउथ करिया, सिंगापुर, भारत आरो तुर्की हादरनि उन्दै उन्दै गथ'फ्रा। भारत हादरनि गुबुन गुबुन जायगानि गथ'फोरजों लोगोसे आसामनि गोबां जायगानि गथ'फ्राबो बे महर सोरजि दिन्थिफुंनायाव बाहागो लादों। मख'जाथावदि क'क्राझारनिफ्राय बाहागो लानाय बर' गथ'फोरनि महर सोरजिया जोबोद बाख्नायनाय मोननो हादों। मोन10 हादरनि उन्दै उन्दै गथ'फोरनि महर सोरजि दिन्थिफुंनायखौ गोबां सुबुङा नायफैनायखौ नुनो मोन्दों। लोगोसेयैनो नायनानै बिथांमोनहा जोबोद गोजोननायबो फोरमायदों। बे महर सोरजि दिन्थिफुंनाय हाबाफारिनि सोमोन्दै नर्थ इस्ट कला मेलानि गाहाय नेहाथारि बिश्वजित दामा ओरैबायदि बुङो। নমস্কাৰ, মই ৰাউণ্ড ছাৰ্ফেচ প্ৰগ্ৰেছিভ আৰ্টিষ্ট গ্ৰুপৰ ছেক্ৰেটাৰী মই বিশ্বজিত দাম। আজি মই সমনি ৰাধাব চেনেলক মই ধন্যবাদ জনাই আছোঁ। আজি আমাৰ আৰ্ট টপিঅ' ইণ্টাৰনেশ্যনেল আৰ্ট এক্সিবিশ্যনত 10টা কাণ্ট্ৰি ইয়াতে ভাগ লৈছে আৰু তাতে থাইলেণ্ড, চাইনা, বাংলাদেশ আৰু ইণ্ডিয়া আৰু নেপাল বহুত কাণ্ট্ৰি ইয়াতে জড়িত হৈ আছে। তাতে 175জন শিল্পীয়ে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু 350টা পেইণ্টিং তাতে ডিছপ্লে হৈছে আৰু আমাৰ ইয়াতে গোটেই আৰ্টিষ্টবোৰ আহিছে। বাংলাদেশৰ পৰা গেষ্ট আৰ্টিষ্টো আহিছে আৰু ইণ্ডিয়াৰ পৰা মেঘালয়, ত্ৰিপুৰা, শান্তিনিকেতন, বলপুৰ আৰু দিল্লীৰ পৰাও আছে আৰু আমাৰ অসমত নলবাৰী, কাৰ্বি আংলং, শিলচৰ আৰু গুৱাহাটী, কোকৰাঝাৰ চাৰিওফালৰ ডিষ্ট্ৰিক্টৰ পৰাহে বহুত ষ্টুডেণ্ট অংশগ্ৰহণ কৰিছে আৰু আমি ইমান আশাবাদী যে আজি ইমান ধুনীয়াকৈ এইটো এক্সিবিশ্যনখন যে ছাকচেছ হ'বলগীয়া হৈ আছে, এইটো বিৰাট ভাল লাগি আছে। আৰু লগতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ এইটো ইয়াতে মানে আমাৰ কলা প্ৰদৰ্শন হৈছে আৰু মই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰক মই ধন্যবাদ জনালোঁ ছাপোৰ্ট কৰাৰ কাৰণে। এক্সিবিশ্যনৰ মেইন কনচেপ্টটো হৈছে তাতে মানে বিভিন্ন কাণ্ট্ৰিৰ যে আহিব ইণ্ডিয়াত আহি পিনে যে এক্সিবিশ্যনখিনি হ'ব আৰু এই এক্সিবিশ্যনত আমাৰ মানে ইণ্ডিয়াৰ পেইণ্টিং আৰু বাহিৰা মানে ইণ্টাৰনেশ্যনেল পেইণ্টিংবোৰ মানে এক্সচেঞ্জ কৰাৰ কাৰণে আমি এই মানে প্ৰস্তাৱটো লৈছোঁ। কেনেকুৱা আইডিয়াবিলাক যেনেকৈ বাংলাদেশৰ পেইণ্টিংটো কেনেকুৱা হয় আমি চাব লাগে, ইণ্ডিয়াৰ পেইণ্টিংটো কেনেকুৱা হয় এইটোও চাব লাগে। চাৰিওফালৰ পেইণ্টিংবোৰ আহিছে, চবেই চাব পাৰিব, তেতিয়াহে ক্ৰিয়েটিভিটিটো অলপ বাঢ়িব ষ্টুডেণ্টৰ। আৰু এইটোৱে মই মানে এই গুগলৰ পৰা চাৰ্চ কৰি যে কপি ৱাৰ্ক কৰি থাকে এইবিলাক মানে বন্ধ হ'ব লাগে। এইটো কাৰণে মানে মই বাহিৰা ষ্টুডেণ্টবোৰ মাতি আনিছোঁ যাতে অলপ ধুনীয়াকৈ হেৰি কৰে আৰু।
आपका पेंटिंग दीजिए, जितना पेंटिंग देता हुआ वहाँ पे ठीक है। तो आप थोड़ा लाइन दे देते हो।